মোৰ নাম সৌৰভ কুমাৰ কলিতা আৰু মোৰ নতুন চেনেল নিজাঞ্জলিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বৰ্ণনা কৰিবলৈ গৈ আছোঁ আমাৰ পিপৰাৰ হিষ্টৰী নট হিষ্টৰী। আমি কি ভাবিলোঁ আজি যে বাদাম লৈ আহিম আৰু বাদাম পিপৰাক খাবা দিম। এতিয়া আমি কি হয় তাকে চাম। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটোক লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰাৰ কাৰণে নাপাহৰি। চাওক, আমি প্ৰথমতে বাদাম দিছোঁ। প্ৰথমতেতো কেইটামান আহি কিনে হয়তো সিহঁতে কি বস্তু এইটো চাই কিনে বঢ়িয়াকৈ কি কৰিছে, বহুত দূৰক লগি ক'বাত এটাই বিৰাট স্পীডত ক'বা গৈছে। এইটো দেখিছেনে, এই যাই আছে, ই বিৰাট স্পীডতহে ক'বা গৈছে। তাৰপিছত কি হ'ল, আমি দেখোঁ দুনিয়াৰ পিপৰা, ইফালৰ পৰা এটা পিপৰা, ইফালৰ পৰা এটা পিপৰা, সৰু পিপৰা, ডাঙৰ পিপৰা, মিডিয়াম পিপৰা, কলা পিপৰা, ৰঙা পিপৰা, চব পিপৰা, মুঠতে যিমান পিপৰা আছে। আৰু এইটো দেখিছেনে, এইটো আকালাই উঠে নিছি, সি নিবা পৰা নাই, তথাপি আকালাই লৈ যাই আছে। এহেঁতে আৰু কি কৰিছে, এতিয়া এটা মুখীয়া আছে, মুখীয়াটোৱে এইটো ডাঙৰটো দেখিছি না, সেই ডাঙৰটোৰ ওপৰত উঠি লয় একবাৰ। তাত সিহঁতে কি কৰে, ডাঙৰটো গোটেই সৰুকেইটাক কয় যে ভাই তহঁতে লৈ যাওঁ, মই তহঁতৰ পিছে আছোঁ। সিহঁতক আৰু হয়তো মানে কি কৰিলা, এই পৰুৱা দুটাই নি আছে, সিহঁতক মুখীয়াটোৱে কৈ গ'ল যে ফটাফট যো। আৰু পৰুৱাৰ এটা বস্তু চাব, সিহঁতে যিটো ৰাস্তাই দি যাই আছে সেইটো ৰাস্তাই দি যাব। সিহঁতৰ য'ত মানে য'ত বস্তু থয়, য'ত সংযোগ কৰে, সেই সংযোগ কৰাকলৈকে সিহঁতে এটা ৰাস্তাই দিয়ে যাই থাকিব। আপোনালোকে জানেই যে পৰুৱা এটাই নিজৰ ওজনতকৈ 500 গুণ ওজনৰ বস্তু সি দাঙবা পাৰে। তো ভাবক পৰুৱা এটাৰ শক্তি কিমান। মানে এই চাহ আমি চকলেট দিছোঁ আৰু চাওক, এই পিপৰাৰ এটা মাহাত্য আছে, যিটো মানে ৰাস্তাই দি সিহঁতে যাই থাকিব, সেইটো ৰাস্তাই দি সিহঁতে দি থাকিব। এই চাওক, প্ৰথমতে যদি এটা গৈছে, সেইটোৰ পিছে সেইটো লাইনে আছে, পুৰা লাইন পাতি টুকুৰা ফেলে লৈ যায়, আৰু সেইটোৰ পিছে আৰু এটা লাইন থাকিব। এই চাকৰ পাতৰ তলে গৈছে, দেখিছে না, মানে এই ডাঙৰটো দেখিছে না, এইগিলা ডাঙৰ গিলা ক'ত তলে ৰাস্তা আছো, এই দেখিছা, আৰু হয়তো মোৰ এটা কথা দোস্তি, এহঁতৰ এটা ঘৰ হয়তো, সেই ঘৰত নি কিনে এহঁতে ষ্ট'ৰ কৰিব, যিখন নাপাৱা হ'ব, ৰাণী আছে, যিখন নাপোৱা হ'ব, সেই নাপাত টাইমত এহঁতে খোৱা বস্তু লৈ ল'ব। এই দেখিছে না, এই দেখিছে না, তলে দি তলে চবে এটা লৈ যাই আছে, মানে চবে কৈও আছে তই যা, মই আনলো আৰু আহিও আছে, আৰু বিভিন্ন ধৰণৰ এই দেখিছে না, তালা দেখিছে না নাই, বেটাহঁতে পাইছিতো, নাপায় বা দিছা ন, পুৰা স্পীডত দেখিছে না নাই, একলাই এটা হ'লেও টুকুৰা লৈ গৈছে পাছে। আজিৰ কাৰণে ইমানখিনিয়েই, এইখিনিয়েই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অলপমান হ'লেও ভাল পাইছি, হাঁহিছি
কাৰণ এই যি কৰোণাৰ টাইম এই টাইমত হাঁহি ধেমালি কন্যা থাকিলে আজিকালিৰ দিনত থাকপাৰ নাই মানুহৰ লাইফটো বহুত অমূল্য দুদিনীয়া আজি আছোঁ কালি নাই চ' সুখ কৰক এনজয় কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আমি আৰু এনেকৈ লেটেষ্ট ভিডিঅ' পাই থাকব আৰু আমাৰ চেনেলটো চাই থাকব যদি আপুনি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰবা নাযাব পাহৰি জয় আই অসম জয় হিন্দ